তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো আজ আমি কথা পাতিম ৰুটি ভাজা কেতিয়া খাবি? এনে তোমাৰ মাছ ভাজা মাংস ভাজা এইগিলা খাই গৈছে কটি ভাজা। হে গাইস নিহাৰ কাশ্যপ নামৰ ল'ৰা এজনে বাইদেউক সুধিছে ৰুটি ভাজা কেতিয়া খাবি? তোৰ ঘৰত বনাবি, তই খাবি আগতে, তাৰপিছত মোক এটা ভিডিঅ' দিবি যে তই খালি, তাৰপিছত মই খাম দেই। মানে মালটো মানে কটি মানে বস্তুটো যদি আমি চাবোন তাবোন যে ভালকৈ ধুই লওঁ তেতিয়া খাবাক দেখি দেখোন কিবা লাজ লাগবে। তহঁতে যদি কমেণ্ট দিব লাজ নাপাওঁ, মই কওঁতেও লাজ নাপাওঁ। পাইছোঁ আপোনাৰ লাজ লগা নাই বুলি, কিন্তু এই ভাজিখনত পিঁয়াজ আৰু আলু চালু লাগব নেকি? वाह क्या सीन है वाह क्या सीन है মাইনে মূল্য খাই মাৰিছে নেকি এনেকুৱা বাছ। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। মই ভাবিছিলোঁ যে ধুনীয়া ধুনীয়া ছোৱালীবিলাকে নাপাতে, কিন্তু তাই পাতি দিলে বে, তাকো মূল্য খাই। স্পীড বাইক চলালে পাগল বুলি নাভাবিব, সিহঁতৰ হাগাওটো লাগিব পাৰে। মানে গাইছ মোবাইল এটা হ'লে হ'ল আৰু হাতত যে এই জোৰকাই গেছি ইয়াৰ হাগা লাগছি, বাইদেউ বাল্টিংটো লৈ যাওক পাছে পাছে সি খুব ধুব। কোনোবা যদি নতুন মানুহ যে ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ঘণ্টা বজালৈ ভিডিঅ'টো একদমেই নাপাহৰিব দিয়ক। বাই বাই।